গ'লো আজি কুঁহিয়াৰ খালে আমাৰ গ্ৰীচ খাই চাওক আমাৰ এয়া গোটেইকেইটা লাগি যদি আছে আৰু এয়া পেৰিব হ'লে এতিয়া কুঁহিয়াৰ ত' কিমান দিনৰ পৰা লাগি আছে আপোনালোকে এতিয়া এইটো আপোনাৰ আজি 20 দিন মানে হ'ল 20 দিন মানে হ'ল কেইবিঘামান মাটি আছিলে ইয়াতে 4 বিঘামান মাটি আছে 4 বিঘামান মাটি আছিলে এই মিঠৈটো ক'লৈ যায় মানে চাপ্লাই যায় নে বজাৰতে যায় আমি এতিয়া বজাৰতে দিওঁ বলেই বজাৰতে কিমানকে বিক্ৰী কৰি আছে কিলো এতিয়া আপুনি নিলে ইয়াৰ পৰা নিলে আপোনাৰ 5,000 4,000 টকা কুইণ্টেল নে কুইণ্টেল আৰু তো 4,000 4,500 5,000 এনেকৈ কুইণ্টেল বিক্ৰী কৰি আছে এই খোলাকে বিক্ৰী কৰে নকৰে ইয়াত কৰা যায় কিমানকে বিক্ৰী কৰে খোলা 50 টকা 50 টকা কিলো আৰু 50 টকা কিলো কিমানজন আছে আপোনালোকৰ ইয়াত লাগি থকা এতিয়া 4জন আছে 4জন বৰ্তমান 4জন লাগি আছে আৰু বাকী যে এই পাতবোৰ কাটি আছে এই মানুহবোৰ মানে কেনেকুৱা তেখেতসকলে বোলে গৰু আছে ম'হ আছে সেই পাতবোৰ কাটিছে কাটি পেলাই কুঁহাখিনি থৈ যায় তো মানে ইয়াত চা কিমান ফেচিলিটি পাইছে ইয়াত ম'হ ৰখা আপোনালোকেতো ম'হযোৰ চাই আছে ডেইলি ৰেগুলাৰ তো ইয়াৰ পৰা মানে পাতবোৰ কাটি ম'হ যিবিলাক ম'হ আছে ডাঙৰ ডাঙৰ ম'হ সিহঁতে লৈ গৈ আছে নন্দ ডেকাৰ ঘৰৰ মানুহ আহিছে সিহঁতৰ কাটে সিহঁতৰ খেতিখিনি বাৰু গোটেইখিনি কুঁহিয়াৰ কেইবিঘা গোটেইখিনি সিহঁতৰ তো খালো সিহঁতৰ তো এই মেইন মানুহজন যে গৈছে যিজন আমাৰ গ্ৰীচ খায় তো তেখেতৰ আণ্ডাৰে গোটেই আমাৰ এই কৰ্মশালাটো মানে চলি আছে ধুনীয়াকৈ কামটো ইয়াত মিঠৈ মানে কেইটা বহাইছে কিমান চৌকে লাগে ইয়াত কিমানকৈ টিং লাগে ইয়াত যে বহাইছে আপোনালোকে 15 টিং 20 টিং লাগে আৰু তো মানে দিনত কেইটামান উঠি যায় কেইটামান জাহানি 3টা খালি উঠি যায় আৰু লাগি থৈ যায় আৰু ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহেনে আপোনালোকে 6টা বজাত আহে তো চাওক কিমান কষ্ট কৰি ৰাতিপুৱা কিমান ঠাণ্ডা মানুহ উঠিবলৈ টান লাগে তো এই 6টা বজাত আহি পেলাই ধুনীয়াকৈ ৰাতিপুৱা এয়া শালত মানে কুঁহিয়াৰ পেৰি ধুনীয়াকৈ আহি পেলাই তেখেতলোকে ধুনীয়াকৈ বনাই আছে আপোনালোকক চাওক কিমান ধুনীয়া মিঠৈ খুৱাবলৈ মিঠা বহুত টেষ্টি খোৱাটো আমাৰ ইয়াৰ মিঠৈটো মানে লোকেল হয় বহুত ভাল লাগিছে দেখি ভাল লাগে মানে কালাৰটো মই আকৌ কিমান টাইমত উঠিব এইটো মানে থালিটো দুটামানত উঠিব আৰু তো দুটামানত উঠিব তো মই ৰাতিপুৱা ভাগত আহিলে আকৌ দুটামানত আকৌ আপোনালোকক দুখুৱাম আহি এতিয়া তেখেতলোকে মানে কামত ব্যস্ততে অকণ সময় অকণ ল'লোঁ ধন্যবাদ তেখেতৰ লৈ তেখেতে আৰু এজন লাগি আছে ইয়াত মানে মেচিনত কি কৰিব লাগে গোটেইখিনি মিলাই আছে তো ইয়াত থালি মানে ইয়াৰ পৰা এই কুঁহিয়াৰ ৰসটো ওলাব ৰাতিপুৱা যিহেতু আহিলোঁ আজি থালিত ফাৰ্ষ্ট কুঁহিয়াৰ পেয়া হ'ব তাৰপিছত ইয়াত থালিত নিয়া হ'ব তো মিঠৈটো মানে দুপৰীয়া এয়া 2টামানত হৈ যাব তো মই মিঠৈটো বনাই দুখাম এতিয়া এথালি দুথালি বহাই থৈছে আৰু বাকী কেইথালি আছে এই বহাব আৰু তো এই দুথালি মানে বহাই আছে আৰু চাওক এয়া জাল দিয়া আছে জালটো মানে কমকৈ দিছে কাৰণ এতিয়া বহাইছে আৰু পেৰিব আছে পেৰিয়াৰ পিছত জালটো দিব ইয়াতে মিঠৈটো মানে চেণ্টটো আহিছে বৰ ধুনীয়াকৈ চাওক তো এয়া লাগি আছে মেচিন চলাব এতিয়া আকৌ কুঁহিয়াৰ ৰসটো ওলাব অকণমান খোৱা টেষ্টটো অকণমান কৰিম অকণমান টেষ্টটো কৰিব লাগিব ৰসটো যিহেতু ৰস ওলাব এতিয়া কুঁহিয়াৰ পেৰি খাম আৰু অকণমান কালি এখন ভাল খেল দেখুৱালে বাৰু ৰাইজক চালো যিজনে নেকি বুদ্ধ মহটো ৰাখে হয় আৰু এতিয়া ক'লৈ নিম ভাবি যাওঁ ফিল্ডত নেক্সট এতিয়া নিব লগা হ'লে সেই জালুগুটি ভয় কৰি নিব লাগিব আৰু জালুগুটি নিব ঘৰ কিমান কষ্ট কৰিছে চাওক ঘাঁহ খুৱাবলৈ বিৰাট কষ্ট কৰিছে ইয়াত নতুনকৈ ম'হৰ গঁৰাল কিন্তু ম'হ এতিয়ালৈ ফিল্ডত ওলোৱা নাই তথাপিতো এতিয়াৰ পৰা প্ৰচেষ্টা চলাই আছে তাতে ম'হটো ভালদৰে যুঁজে আমাৰ আছে তেখেতো আছে নন্দ ডেকাৰ ঘৰ গোটেইখিনি মানুহ আহি ইয়াত লাগি যুঁজি আছে বহুত কষ্ট কৰি মানে ঘাঁহবোৰ এই কি আপোনালোকে গৰুক খোৱা মানে ম'হকে খুৱাব আৰু এই ডাঙৰ যিহেতু ম'হ আছে তো ম'হকে খুৱাব লাগিব চাওক ম'হক খুৱাবলৈ কিমান কষ্ট কৰি কাটি আছে চাওক কিমান কষ্ট কাটি কুটি ধুনীয়াকৈ যাতে ম'হক খুৱাই ৰাইজক যাতে ভাল এখন খেল দেখুৱাই বুলি সেই ৰাতিপুৱা ইয়াৰ 5:30 বজাতে আহি পেলাই ইয়াৰ ঘাঁহ কাটিছে চাওক কুঁৱলী ইয়াৰ নাই চাওক চাৰিওফালে কুঁৱলী মাজতে আহি পেলাই তেখেতে ইয়াৰ কাটিছে ঠাণ্ডা সেই জাৰৰ দিনত এই এটা চাৰ্ট পিন্ধি আহি পেলাই কিমান কষ্ট হৈছে চাওক ৰাইজক খেল দেখুৱাম বুলি তেখেতে কিমান কষ্ট কৰি আহি এই বয়সতো তেখেতে ধুনীয়া কষ্ট কৰি লাগি যুঁজি আছে কি
আপুনি কোনটো মহৰ কাৰণে আহিছে বগা মধুৰ কাৰণে তো সেই বগা মধুৰ কাৰণে তেখেতে আহিছে তেখেতেও ৰাতিপুৱা দুকমুখতে হাই আকৌ মানে হৈ আছে মাক জুই কমি জুই আছেতো জুই কম হোৱাৰ কাৰণে ফুলিছে লাষ্ট চুকত এতিয়া মিঠৈ মানে হৈ উঠিছে বগী ফেন চাওক মিঠৈ হৈ উঠি আছে এতিয়া বগী ফেন কি বগী ফেন বনাই আছে আৰু হৈ আছে এতিয়া কিমান টাইম লাগিব বাৰু মানুহ মানে একদম দুৰ্বল হৈ গৈছে চাওক দিনটো লাগি 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 জুইৰ লগত চাওক কিমান কষ্ট কৰি আপোনালোকক কিমান ধুনীয়া ধুনীয়া টেষ্টি মিঠৈবোৰ খুৱাই থাকে চাওক কিমান কষ্টৰে মানুহ মাত মৰি গৈছে চাওক দিনটো গোটেই দিনটো লাগি যুঁজি আমাৰ মালিক মহোদয় আহিছে তেখেত আছে বাৰু চাই আছে কেনেকৈ পৰিচালনা চলি আছে তেখেতে চাই আছে ধুনীয়াকৈ কিদৰে মানে পৰিচালনা কৰি আছে গোটেই যিহেতু তেখেতৰ আণ্ডাৰতে গোটেইখিনি আমাৰ কৰ্মশালাটো চলি আছে ইয়াত হৈ উঠিছে বগী ফেন সম্পূৰ্ণ এই দিনৰ পৰা প্ৰচেছ দেখিছে আপোনালোকে দিনত কুঁহিয়া পেৰা পৰা আদি কৰি গোটেইখিনি মই দেখুৱাইছোৱে এতিয়া মিঠৈবোৰ হৈ আছে এতিয়া বগী ফেন ৰূপ হৈ আছে এতিয়া চাওক কালাৰটো ধুনীয়া হৈ আছে দুটা দুইজাও হৈছে ইয়াৰ পৰা ঠাণ্ডা হোৱাৰ পিছতে মিঠৈটো মানে তৈয়াৰ হৈ উঠিব আৰু ধুনীয়া এই চাহ অকণমান যাবলৈ যাতে মানুহকেইটা মানে অকণ দুৰ্বল হৈছে গোটেই দিনটো যিহেতু লাগি আছে কুঁহিয়া কাটাৰ পৰা পেৰা লৈ তো মানে কি ক'ব অকণমান কিবা অকণমান মানে কষ্ট হৈছে শৰীৰটো ইমান এটা শুকান নাই মালিক আছে ওচৰতে অকণমান যোগান দিব পৰা নাই নেকি মানে দিছে যোগান দিছে মানে অকণমান আৰু আজি ৰ'দটো খুব বেছি হৈছে কষ্ট হৈছে নেকি তো গম পাইছে আপোনালোকে চাওক দিনটো লাগি আছে কিমান তেতিয়াৰ মই দেখুৱাই আছিলোঁ আপোনাৰ ৰাতিপুৱাৰ পৰা কুঁহিয়া পেৰাৰ পৰা কঢ়িয়াৰ পৰা মিঠৈ মানে বনোৱা শেষ মুহূৰ্তলৈকে মানে কষ্ট কৰি আছে বহুত কষ্ট কৰি আপোনালোকক কিমান ধুনীয়া সোৱাদ টেষ্টি সোৱাদ মিঠৈবোৰ মানে আপোনালোকক খুৱাই আছে সহায় কৰিব আশীৰ্বাদ দিব মানে আগন্তুক দিনতো যাতে এনেদৰেই কামবোৰ কৰি যাব পাৰে ডেকা হৈ আছে বুলি কৈ আছে বুঢ়া ব্যৱস্থাটো যাতে এইদৰে মানে কষ্ট কৰি ৰাইজক যাতে ধুনীয়া ধুনীয়া মিঠৈ খুৱাই যাব পাৰে সকলোৱে আশীৰ্বাদ দিব এই তিনিজন লাগি আছে একদম আৰু এজন আছিল গুচি গ'ল নেকি গ'লগৈ কুঁহিয়া কাটি আছে আৰু এজন কুঁহিয়া কাটি আছে তাতে মই ৰাতিপুৱা উঠালোঁ বাৰু এই যিখিনি কাটি আছিলে আপুনি কি মিঠৈ ল'ব আহিছে নেকি তো তেখেতে মিঠৈ ল'ব আহিছে ইয়াৰ পৰা মানে সোৱাদটো অকণ বেলেগ এটা সোৱাদ তো আমাৰ মালিক মহোদয় আছে তেখেতৰ পৰা অকণমান জানিব ইচ্ছা কৰিম তো মানে এইটো কৰ্মশালাটো কিমান দিনৰ পৰা চলি আছে আপোনাৰ মোৰ 10 বছৰ হৈ গ'ল কুঁহিয়া খেতি কৰা আৰু তো কেনেকুৱা মানে কিবা ফলৱতী হৈছেনে অকণমান হ'বই লাগিব ৰাইজে সকলোৱে আঁকোৱালি দিয়ে ইয়াৰ পৰা আপোনালোকে নিব আহেনে বাহিৰত দূৰৰ পৰা নিব আহেনে মিঠৈটো ক'ৰ পৰা আহে আপোনালোকৰ ইয়াত বজাৰটো বেচে আৰু দূৰৰ মানুহ লৈ যায় আৰু তো সোৱাদ পাইছে আৰু সকলোৱে গাঁৱৰ মানুহ নিয়ে তো বিশেষকৈ এতিয়া এইটো ক'ত নি আছে বজাৰত নি আছে নে বেলেগ বজাৰতে গৈ আছে আৰু বাহিৰত গৈ আছে তো ইয়াৰ পৰা যদি নিব লাগে কিমানকৈ নিয়া যায় মানে কুইণ্টেল চিষ্টেম হোলচেল কিমানকৈ দি আছে ইয়াৰ পৰা বিহু আগত দিলোঁ 46 টকা আৰু বজাৰ হৈছে বিহু বতৰটো হেৰি হৈছে যেতিয়া আৰু এনেই খোলাকৈ বিক্ৰী কৰে নেকি ইয়াতে সৰু খোলাকৈ কৰে আৰু তো খোলাকৈও বিক্ৰী কৰা হয় আজি আপোনালোকে ওচৰে পাজৰে ভাবে একাপ মানে ৰাতিপুৱা চাহৰ লগত এখন মিঠৈৰ লগত খাবলৈ বিচাৰে বা জলপান চলপান বা বিয়া সকাম তথাপিতো ইয়াৰ পৰা আপোনালোকে আহি পেলাই নিব পাৰিব বেছি দিন নাই আৰু ইয়াত কিমান দিন চলিব বাৰু এসপ্তাহমান চলিব তো এসপ্তাহ মানৰ ভিতৰত যদি আপোনালোকে আহে আৰু ষ্টকটো থাকিব চাগে ষ্টকো থাকিব তেখেতৰ ঘৰত আহিলে তেখেতক কণ্টেক্ট কৰিব পাৰিব তেখেতক কণ্টেক্ট নম্বৰ যদি আপোনালোকে যদি বিচাৰে আকৌ মানে বিয়া কিবা কিবি অৰ্ডাৰ চৰ্ডাৰ লাগিলে আপোনালোকে মিঠৈ যদি বিচাৰে মানে ইয়াতে ধুনীয়া লোকেল আৰু মিঠৈটো পাব কোনো ইয়াত চেনি মিক্স নথকা মিঠৈ মানে একদম ধুনীয়া একদম পূৰা প্ৰকৃতিৰ পৰা হোৱা যিটো কুঁহিয়া সেই ৰসৰ মিঠৈ পাব মানে বেপাৰীৰ পৰা ল'লে আপোনালোকে এই কালাৰ ভাল দেখিব কিন্তু মিঠৈটো মানে ইমান এটা সোৱাদ নহয় তো ইয়াত চেনি মিক্স থাকে তো ইয়াত মানে একদম সোৱাদ মানে জুলীয়া মিঠৈ এইটো এতিয়া বগী ফেন মানে নমোৱাৰ পিছতে বগী ফেনটো তৈয়াৰ হৈ উঠে তো এতিয়া জুলীয়া মিঠৈটো হৈ আছে চাওক একদম বহুত ধুনীয়া মানে মিঠৈ বুলি ক'লে আৰু দৈ চিৰাৰ লগত খামুচীয়া মিঠৈ তো দৈ চিৰাৰ লগত খোৱা মিঠৈটো বোলে এতিয়া হৈ আছে এইটো টাইমত ৰাখি থ'লে মানে দৈ চিৰাৰ লগত খাব পাৰে আৰু মিঠৈটো
শেষে পায় কুঁহিয়াবোৰ